Hey, welcome to my YouTube channel, friends. মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ YouTube চেনেললৈ। বন্ধুসকল, মই আজি আপোনালোকক বস্তু এটা দেখাম। আপোনালোকে thumbnail চাই গম পাই আছে চাগে। তাৰ আগতে মোৰ আৰু এটা বস্তু আছে সাৰপ্ৰাইজ, এটা আপোনালোকে চাই লওক। এইটো গাহৰি তিনিজনী আছে ইয়াত। দানা দিয়া নাই ৰাতিপুৱা, অলপ চফা কৰিব লাগিব। ইফালে পুৰা মলি এটা গুকেইটা হাগি থৈছে এইফালে। এতিয়া মই আপোনালোকক দেখাইছোঁ, আপোনালোকক কি মই দেখাব বিচাৰিছোঁ। গৈ আছোঁ, আপোনালোকে গৈ থাকক। বন্ধুসকল, গৈ আছোঁ মই এতিয়া। ইয়াত পালোঁ এটা বস্তু আছে, ইফালে এটা বস্তু আছে, আপোনালোকে দেখি পাইছে। এইটো যোৱাকালি ফিটিং কৰা হৈ গ'ল, কমপ্লিট হৈ গ'ল। আজি আপোনালোকক মই দেখাই আছোঁ মই এইটো কি বস্তু হয়, আপোনালোকে চাই থাকিব। এতিয়া বন্ধুসকল, এইটো মই চাবিটো নানিলোঁ। এতিয়া চাবিটো ননাৰ কাৰণে এতিয়া মই কেনেকৈ খুলিম। এতিয়া মই এইটো চাবি বনাই আছোঁ। এইটোতো খুলিব নোৱাৰে না, লক কৰা আছে। খোল খাই গ'ল। এফালে লক, এফালে আৰু এফালে মিটাৰ ভল্টেজৰ মিটাৰ আছে পৰা আছিলে। এইটো মই অন কৰি দিলোঁ। এতিয়া 240 ভল্টেজ আহি গ'ল এফালে। আৰু এফালে ৱায়াৰডাল কেবুল আহিছে, এইফালে ফুটা দিয়া আছে। আৰু ইফালে আৰ্থিং লগোৱা আছে। ইফালে গম পাইছে আপোনালোকে। এইটো হ'ল অফ, এইটো হ'ল অন। আৰু এই তলৰডাল ভল্টেজ, এইডাল এম্পিয়াৰ। আৰু ইফালে চামাৰচাবুল বহুৱা আছে। যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। এতিয়া মই এইটো চলাম। এইটো হ'ল অন। এতিয়া অন কৰাৰ লগে লগে এম্পিয়াৰ আহি গ'ল। এফালে কিমান হ'ব, 18 আহিলে নেকি। এফালে পানী ওলাই গ'ল। এইটো বহোৱা এদিন হৈছে, যোৱাকালি বহাইছিলে। মই নাছিলোঁ, সেইকাৰণে মই ভিডিঅ' কৰা নাছিলোঁ। এতিয়া মই আপোনালোকক দেখাই আছোঁ ওচৰৰ পৰা পানী কিমান গৈ আছে। বলক 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 বলক, আপোনালোকেও বলক লগত। আমাৰ চামাৰচাবুলটো চাই আহোঁ আমি ওচৰৰ পৰা। এইবাৰ পূৰা ধামাকা খেতি হ'ব দেই, আপোনালোকে চাই থাকিব। খৰালি মাহত এতিয়া বাৰিষা হৈছেতো, খৰালি মাহত দামাম খেতি হ'ব। এবাৰ খেতি কৰিমেই কৰিম, চাই থাকিব আপোনালোকে কি খেতি কৰিম। বৰিং কৰা বহুত দিন হ'লে, এবছৰমান হৈছেগৈ। আজি চামাৰচাবুলকেইটা ফিটিং কৰা হ'ল, কমপ্লিট হ'ল আজি, সেইকাৰণে চাব আহিছোঁ মই। আমাৰ খেতি কৰিবৰ কাৰণে এতিয়া বাৰিষা চিজনত পানী নালাগে বাৰু, এতিয়া পানী আছে। এডাল কেবুল, এটা যোনটো চামাৰচাবুলটো বান্ধি থোৱা আছে তলত, যেতিয়া বেয়া হয় তেতিয়া উঠাব লাগিব। এইটো হ'ল কেলেন, এইটো হ'ল এনেকৈ ঢাকনি। এতিয়া এইটো PVC লিখা আছে, UPVC হ'ব লাগে। এইটো 62 mm চাইজ, 2.5 ইঞ্চি। বহুত কম দা, পানীটো আইৰণ নাই চাগে, ফিল্টাৰ কৰিলে গম পাম, গ'লে গম পাম। অলপ গোন্ধাই কিবা এটা, পানীটো নতুন ন, এফালে গাঁত হৈ গৈছে। সেই বন্ধুসকল, খেতি হৈ গ'ল। এতিয়া পূৰা ৰোৱনি হৈ গ'ল। মজা লাগিছে ফ্ৰেণ্ডছ। এতিয়া মই গৈ থাকোঁ, আৰু সময়ো বাজিছে 6:30 বাজিলে। 7টা 7:30মান বজাত মই কামলৈ ৰেডি হ'বই লাগিব, আপোনালোকে গম পায়।
মই ক'ত যাওঁ কিন্তু লাভ নাই, পানী আছে, ইমান পানী ইয়াত আমাৰ। আৰু কি কৰিব এতিয়া মই এইটো এই লাল বটনটো অফ কৰি দিলে অফ হৈ যাব। এইফালে বন্ধ, এইফালে বন্ধ। এটা মিটাৰকেইটা চব আহি গ'ল, এম্পিয়াৰটো এতিয়া এইটো অফ কৰিলোঁ। তাৰপিছত মোৰ এই চাবিটো লৈ ল'লোঁ। এতিয়া মই ইয়াতে ওলাই নাহে আৰু অফ কৰি দিলোঁ। ফ্ৰেণ্ডছ, এইটোৱে আমাৰ চামৰ বহুৱাটো হৈ গ'ল, এইটো কমপ্লিট হৈ গ'ল। এতিয়া মই এইবিলাক খাদ্য দিব লাগিব। ইহঁতক খাদ্য দি তাৰপিছত মই নিজে খাদ্য খাম। তাৰপিছত